অসমৰ মন্দিৰসমূহৰ ভিতৰত ভগৱান শিৱক উপাসনা কৰা এক প্ৰসিদ্ধ মন্দিৰ হৈছে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। আৰু আজি আমি ওলালো ভগৱান শিৱৰ ওচৰত এগছি বন্তি দিবলৈ। এতিয়া আমি পাই গ'লো মধুবন তিনিআলি। এয়া হৈছে মধুবন তিনিআলি আৰু অলপ দূৰ গ'লে পাম আৰু টিলিঙা মন্দিৰ। এয়া আৰু গেছ কেকাৰ প্ৰকল্প। ৰাস্তা খুব বেয়া, এডোখৰ অলপ ভাল আৰু। এয়া আমি পাই গ'লো টিলিঙা মন্দিৰ পালোহি আৰু গাড়ী খুব জাম লাগি আছে। অসমত শিৱ পূজা কৰা যিমানবিলাক শিৱ মন্দিৰ আছে সেইবিলাকৰ ভিতৰত তিনিচুকীয়াৰ টিলিঙা মন্দিৰ হৈছে বিশেষ অন্যতম উল্লেখযোগ্য। কোৱা হয় যে এই মন্দিৰত এটি টিলিঙা বান্ধিলে মনৰ আশা আৰু সপোনবিলাক পূৰণ হয়। সেই গতিকে নামো ৰখা হ'ল টিলিঙা মন্দিৰ। চাকি ধূপ জ্বলোৱাৰ আগত আমি ওলালোঁ ভৰি হাত ধুবলৈ। সেৱা কৰাৰ আগত ভৰি হাত ধুই লৈছোঁ গাইছ, দেখিছে নহয়? এয়া ভৰি হাত ধুই লৈছোঁ আৰু ল'ৰাটোকো ধুৱাই লৈছোঁ। হাজাৰ হাজাৰ লাখ লাখ টিলিঙা, তাৰ মাজত লুকাই আছে বহু আশা আৰু সপোন। ভোলে বাবা শিৱ বাবাই চৰণত প্ৰণিপাত জনাই সকলোৱে এটি এটি টিলিঙা বান্ধিছে যাতে তেওঁলোকৰ মনৰ আশাবিলাক পূৰণ হয়। আশা ৰাখিছোঁ ভোলে বাবাই সকলোৰে মনৰ আশাবোৰ পূৰণ কৰিব। এই মন্দিৰটিত বছৰৰ প্ৰত্যেকটো মাহতে মানুহৰ ভিৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ বছৰৰ ফেব্ৰুৱাৰী মাহত ভক্তৰ সমাগম যথেষ্ট দেখিবলৈ পোৱা যায়। আজি ৰবিবাৰ, তথাপিতো মানুহৰ ভিৰ যথেষ্ট আছে আৰু আমিও সাজু হৈছোঁ চাকি ধূপ বন্তি জ্বলাবলৈ। এয়া মোৰ ৱাইফে সাজু কৰিছে গোটেইবিলাক চাকি, তামোল পাণ ইত্যাদি ঠিক কৰিছে আৰু ময়ো দুডালমান ধূপ জ্বলাই লওঁ বুলি ল'লোঁ। এতিয়া বৰ্তমান গাড়ীত বহিছোঁ, যাবলৈ ওলালোঁ। এতিয়া যাওঁগৈ আৰু। এয়া বেটা আমাৰ ঠাণ্ডা খাই আছে। আমি সকলোৱে এতিয়া ধূপ ধূনা জ্বলাই মেলি মন্দিৰৰ পৰা